আজি আমি আপোনালোকক লৈ যাম এখন গাঁৱৰ মাজলৈ, যিটো গাঁৱত আজিলৈকে কোনো ধৰণৰ বিদ্যুৎ সংযোগ পোৱা নাই, কোনো ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, মানে কোনো ধৰণৰ চৰকাৰী আঁচনিও পোৱা নাই সেই গাঁওখনৰ ৰাইজে। তো বলক আমি গাঁওখনলৈ যাওঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আজি আমি গৈ আছোঁ অভয়াপুৰীৰ নয়া গাঁৱলৈ। এয়া মোৰ সৈতে আছে আমি গৈ আছোঁ অভয়াপুৰী নয়া গাঁৱলৈ। আজি আমি দেখুৱাম নয়া গাঁৱত এনেকুৱা এখন গাঁও আছে যিটো গাঁৱত আজিলৈকে বিদ্যুৎ সংযোগ নাই। তো বলক আমি সেইখন গাঁৱলৈ যাওঁ। হয়, আমি আহি প্ৰায় আমাৰ সতীৰ্থসকলক লগ পালোঁ। এয়া আমাৰ উত্তম কুমাৰ মণ্ডল, তাৰ লগত আছে জ্যোতিকেশ দাস, ইফালে আমাৰ শিৱ কুমাৰ ঝা। আমি আটাই মিলি সেই গাঁওখনলৈ যাম। গাঁওখনত গৈ আমি গাঁওখনৰ পৰিস্থিতি বুজি ল'ম, যিহেতু গাঁওখনত আজিলৈকে কোনো বিদ্যুৎ সংযোগ নাই। তো বলক আমি গাঁওখনলৈ যাত্ৰা কৰোঁ। আমি প্ৰায় গাঁওখন পাওঁ অৱস্থাৰে আমি বাঁহৰ দলঙেৰে আমি এইদৰে পাৰ হৈছোঁ। বাঁহৰ দলং আমি পাৰ হৈছোঁ, গাঁওখনৰ মাজলৈ আমি গৈ আছোঁ। অকণমান অপেক্ষা কৰিব লাগিব গাঁওখন পাবলৈ আৰু সেই গন্তব্যস্থান পাবলৈ। তো আপোনালোকে চাই থাকক, আমি গৈ আছোঁ। উপায় নাই, ৰাস্তা বৰ বেয়া। এয়া চাওক, ৰাস্তা খুব বেয়া, নামি যাবলগীয়া হৈছে এইখন গাঁৱত। এয়া চাওক, আমাৰ সতীৰ্থসকলে এইদৰে বাইকবিলাক পাৰ কৰি আছে। ৰাস্তা ইমানেই বেয়া যে যাব নোৱাৰি, তথাপি আমি যাবলৈ চেষ্টা কৰি আছোঁ। বলক আমি গৈ আছোঁ এদিন খোজকাঢ়ি। হয়, হয়, আমি আহি অৱশেষত আমি গাঁওখনত উপস্থিত হৈছোঁ আৰু আমাৰ সৈতে গাঁৱৰ কিছু লোক আছে। আমি এতিয়া জানিম গাঁওখনৰ বৰ্তমান কি ধৰণৰ অসুবিধা এইসকল ৰাইজে ভুক্তভোগী হৈ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। একচুৱেলি গাঁওখনৰ কি সুবিধা অসুবিধা আপোনালোকে পাই আছে, বা আমি ইয়াতে দেখিব পাৰিছোঁ কোনো ধৰণৰ বিদ্যুৎ সংযোগ নাই বা ৰাস্তা ঘাটৰ কোনো সা সুবিধা নাই, কি ক'ব এই বিষয়ত? আমাৰ নয়াগাঁও তৃতীয় খণ্ড জিলা বঙাইগাঁৱত আমি এনেকুৱা অসুবিধা হৈ মানে ৰাস্তাৰ কাৰণে হয় অসুবিধা পাই আছোঁ। আমি আজি 15-20 বছৰ এনেকৈ চলি আছোঁ। হয়, ৰাস্তাৰ বিষয়েও মানে চৰকাৰক আমি আবেদন জনাইছোঁ, কিন্তু চৰকাৰে এতিয়াও আমাক একো সুবিধা দিয়া নাই। আৰু বিজুলীৰ কাৰণেও আমি মোটামুটি 3-4বাৰমান জনালোঁ, বিজুলীটো আমাক এতিয়ালৈকে দিয়া নাই। গতিকে আমাৰ বহুত অসুবিধাত চলি আছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে সন্ধিয়া কিতাপ পঢ়িব নোৱাৰে। আমি ভাত খাবলৈ এনেকুৱা হৈছে কেৰাচিন তেলেদি চলিব লাগে, কেণ্ডেল জ্বলাব লগা হয় কেতিয়াবা। সেইটো অসুবিধা পাই আছোঁ। বিদ্যুৎটো আমাৰ মেইন, বিদ্যুৎটো আৰু বিদ্যুৎ মুঠতে বিদ্যুৎ লাগে, কাৰণ যিহেতু স্বাধীনতাৰ পিছৰ পৰা যিহেতু আপোনালোকে কোনো বিদ্যুৎ সংযোগ পোৱা নাই। যিহেতু চৰকাৰে বিভিন্ন সময়ত বিভিন্ন শ্লোগান দি আহিছে, ডিজিটেল ইণ্ডিয়াৰ কথা, গঢ় দিয়াৰ কথা কয়, বা বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, কিন্তু আপোনালোকে সকলো সম্পূৰ্ণ যিসকল আঁচনিৰ পৰা আপোনালোকে সম্পূৰ্ণ বঞ্চিত, মানে এতিয়ালৈকে কোনো ধৰণৰ আঁচনি লাভ কৰা নাই। তো এয়া আপোনালোকে দেখিলে যে এইখন গাঁৱত এতিয়ালৈকে কোনো ধৰণৰ বিদ্যুৎ সংযোগ নাই। যদিও বিদ্যুতৰ খুঁটাবোৰ আহিছে, কিন্তু এতিয়ালৈকে কোনো বিদ্যুৎ সংযোগ দিয়া নাই। তো ৰাইজৰ নিজ মুখৰ পৰা আপোনালোকে শুনিলে ৰাইজৰ যি অসুবিধা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিদ্যুৎ সংযোগ, বা এইখন গাঁৱৰ ৰাইজে কোনো ধৰণৰ আঁচনিৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আছে। অৱশেষত আমি গাঁওখনৰ পৰা ঘৰৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এতিয়া ৰবাৰ বাগানৰ মাজত আছোঁ। এয়া চাওক ৰবাৰ বাগান, আৰু এয়া চাওক আমাৰ শুভমে কিবা কৈ আছে। এতিয়া ফটো উঠিম 4টা গাড়ী আমি একেলগে হৈ। এয়া চাওক আমি এতিয়া ৰবাৰ বাগানৰ মাজত আছোঁ, দেখিব পাৰিছে। এতিয়া আমি ইয়াতে অলপ ফটোশ্বুট কৰিম। এয়া চাওক শুভমে ফটো উঠাত ব্যস্ত। এইদৰে শিৱ কুমাৰে আমাৰ পোষ্ট দিছে। এয়া চাওক, এয়া পোষ্ট দিছে।
আজি এনেকুৱা লাগিছে যেন আমি এক সম্পূৰ্ণৰূপে সেউজীয়াৰ মাজত আছোঁ। সেউজীয়াৰ মাজত মানে মই এইটো ক'ব বিচাৰোঁ, এক সুন্দৰ যি পৰিৱেশ আপোনালোকে দেখিছে, চাওক চাৰিওফালে অকল সেউজীয়া অকল চাৰিওফালে চাওক, এয়া চাওক আমি গৈ আছোঁ, চাওক আমাৰ সত্য চাওক আগতে গৈ আছোঁ, আমি দুজন একেলগে আছোঁ আৰু মোৰ সৈতে হৈছে মোৰ সতীৰ্থ শফিকুল ইছলাম। শফিকুল এবাৰ কিবা ক'বা? হয়, আজি যি জেগাত আহিছোঁ এই জেগাটো আমি সেউজীয়া হয়, বহুত ভাল লাগিছিল আৰু আপোনালোকে আহক এইখন জেগাত। হয়, মানে ঠাইখন কেনে পালে? আজি ইয়াত আমি আহিছিলোঁ, কি অনুভৱ হ'ল আজি এই ঠাইত? এইখন ঠাইত আহি আচলতে নেচাৰেল এটা দৃশ্য পাইছোঁ, আচ্ছা। বহুত আনন্দিত আৰু আচলতে চৰকাৰক এটা আহ্বান জনাইছোঁ হয়। এইটো চেনেলৰ যোগেদি যে আপোনালোকে পৰ্যটক হিচাপত ইয়াত এটা ব্যৱস্থা লওক অতি সোনকালে। এয়া চাওক সুন্দৰ পৰিৱেশ, চাৰিওফালে অকল সেউজীয়া চাওক এইদৰে মই দেখুৱাইছোঁ। চাওক আমাৰ অতিথি আহিছে আগে উত্তম কুমাৰ মণ্ডল। হয়, আমি নগাঁৱৰ পৰা এতিয়া ঘৰলৈ মানে অভয়পুৰলৈ গৈ আছোঁ। আমাৰ সতীৰ্থসকলে আগত এইদৰে গতিকে আমি যোৱাতে আছোঁ। এতিয়া আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব আৰু ইয়াতকৈ আৰু উন্নত ধৰণৰ ভিডিঅ' বা আৰু বেলেগ ধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব, যাতে আগন্তুক বনোৱা ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে ভাগত চাবলৈ পায়। আজিলৈ ইমানেই, বাই ঘৰলৈ গৈ যাওক।